নমস্কাৰ, মই জ্যোতিয়ে জ্যোতি বিহু চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আৰম্ভ কৰিবলৈ লৈছোঁ নতুন এটা ব্লগ। আজি যিহেতু ছানডে, এতিয়া বাজিছে 10 আৰু ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। যিহেতু ভাবোঁতে বহুত টাইম গুচি যায়, ব্লগটো আৰম্ভ কৰিবলৈ থাকি যায়, সেইটো কাৰণে আজি ভাবিলোঁ এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। বলক চাই থাকিব আৰু লাষ্টত কিন্তু জনাবলৈ নাপাহৰিব আপোনালোকৰ কমেণ্টখিনি। বিভুৱে মুখত এটা মৰ্টন লৈ কাম আৰম্ভ কৰিলেই ন? বিভু কাম আৰম্ভ কৰিলে? কি কৰিছা? মোজা ৰ'দত দিলাই নি? আৰু ধুবলৈ আৰু পেলাই দিলা দেখোন। দেখিলে, এয়া 1 নম্বৰ কাম এই বিভুৰ। আকৌ খিৰিকী খুলিছা নি? আৰু বিচনা পাৰিবা কেনেকৈ? এইয়া বিচনা খাচলং মচলং। বিভু, তুমি যে এতিয়া মৰ্টন খালাই যে কেলে? হা, মৰ্টনটো খালাই যে এতিয়াই? মৰ্টন খালাই আৰু এতিয়া ৰুটি কোনে খাব? ৰুটি কোনে খাব? কি মাতিছা তুমি? বিভু, ৰাইমছ এটা গাই দিয়া। য়েছ পাপা গাই দিয়া। য়েছ পাপা। কি কৰিছা? হা, গা পা ধোৱাই নাই, ঘৰ হৈ আছে ক্লে খাচলং মচলং। গাটো ধুই আহি আপোনালোকক আকৌ লগ পাই আছোঁ। মই গাটো ধুই আহি পটককৈ, তাৰপিছত আকৌ আপোনালোকৰ লগত কথা পাতিম। বাই বাই। আহি গ'লোঁ, গা পা ধুই একেবাৰে ষ্টাইল কৰি আহিছোঁ। ষ্টাইল মানে কিনো আৰু নাজানো ষ্টাইল কৰিব, তথাপি এয়া আজি পিন্ধি লৈছোঁ চাদৰ মেখেলা আৰু এতিয়া যাওঁ, অকণমান কাম এটা আছে, আহি পেলাই আপোনালোকক ক'ম এই কামটো। গৈ আহি লওঁ। মাইনী, এয়া খাই দিয়া অকণমান দৰৱ খাই দিয়া। অকণমান খাই দিয়া। অকণমান খোৱা। অকণমান খাই দিয়া। অকণমান খাই দিয়া হোৱা। বা কি মজা। খাই দিয়া। দৰৱ খাবা নি? দৰৱ এয়া দেই, আমাৰ বিভুৱে দৰৱ খাব। বিভু কি হৈছে? কা খাই দিয়া। বুবু হৈছে। আকৌ দিয়া। এনেকৈ খাই নি? চামুচত খাবা নি? চামুচ খাবা নি? খাই দিয়া। অকণমান খাই দিয়া মোক ক'লি যে। অকণমান খোৱা। অকণমান খাই দিয়া। দৰৱ এনেকৈ খায়। হা, চাই আছে নেকি? ফটো মাৰিছে। তুমি কৰিছা? এইটো মই আকৌ ধুনক জোখৰলৈ আনিছিলোঁ। ভিডিঅ' কৰিছোঁ। দেৰ লাখ যদি ভৰাই থৈ দিব। খাবা?
খাবা যদি দিয়ে কৰা ই এনেকে নাখায় দেই এনেকে দৰৱ নাখায় আকৌ দেই এনেকে দৰৱ নাখায় আপোনালোক কাৰ ঘৰত ল'ৰা ছোৱালীয়ে দৰৱ নাখায় বাৰু আৰু দৰৱ খাবলৈ কেনেকৈ কি বুদ্ধি কৰি খুৱায় মোক ক'বচোন কেনেকৈ আপোনালোকে দৰৱ খুৱায় আমাৰ আপোনালোকে মুখতেই নিদিলে দৰৱ হৈছে কাহ আৰু নাখায় দৰৱ কোৰ মাৰিবলৈ কোনে শিকালে হা কোনে আইঅ এইখিনি কি ৰুবা হা ফুল অঁ বা বেলেগ কোৰ মাৰিছা কিন্তু দেই জাতিলাও কোনা জাতিলাও ক'ত লাগিছে হা অঁ নাই এইটো জাতিলাও বাহ কেইটা আছে কেইটা জাতিলাও কেইটা আছে জাতিলাও দুটা আৰু ককমাইনাকেইটা শুনা মাতাচোন ককমাইনাকেইটা মাতাচোন ককমাইনাকেইটা মাতাচোন বা আমাৰ বিভুৱে আৰু খেতি কৰিলে আৰু ন হা বিভুৱে খেতি কৰিব পাৰিলে আৰু বাহ বাহ মই যাওঁগে হা অবি ফটো মাৰিম হা হা হ'ব অ' কেলে একদম নাকটো লেতেৰা হৈ আছে পানী লাগি আৰু দৰৱ হ'লে নাখায় ন হা হা দৰৱ নাখায় ল'ৰাটোৱে দৰৱ নাখায় নাক মস্ত লেতেৰা আৰু দৰৱ হ'লে নাখায় হা দৰৱ কেলে নোখোৱা ৱাহ এইটো কককেইটা চোৱা মাতি দিয়া এইকেইটা আমাৰ কয়লা পোৱালি এইটো আমাৰ কয়লাৰ পোৱালি আছে 10টা এতিয়া ক'ৰবাত আছে অকণমান মাজে মাজে এৰি দিওঁ এৰি দিয়া হয় তাৰপিছত এইটোত তাহাঁতক ভৰাই থোৱা হয় এইটোত আমি ভৰাই থৈ দিওঁ তাৰপিছত এইটোত সোমাই থাকে আৰু তাহাঁতি মাইনাকেইটা এতিয়া অকণমান তাহাঁতক মেলি দিছোঁ একেবাৰে সোমোৱাই থ'বলৈও বেয়া লাগে এইটো এইটো চাওক এনেকুৱা আছে 10টা এতিয়া দেখাত লোকেল নিচিনা লাগিছে কিন্তু হয় কয়লাৰ অলপ দিনৰ পিছত থুপকা থুপুক হ'ব আৰু এইটো এটা দুষ্ট এইটো কোৰমৰাত ব্যস্ত এইফালে আমাৰ লাগিছে হৈছে এজোপা দাংবডী নেকি দাংবডী গছ নিচিনা লাগিছে মই বৰ এটা চিনি নাপাওঁ আৰু এইফালে আমাৰ জাতিলাও লাগি আছে পূৰা ইয়াত আছে এটা কালি নে পৰহি খালোঁ 2টা এইটো জাতিলাও এইটো চাওক এইটো কলি হৈ আছে এতিয়া আৰু অকণমান ডাঙৰ হ'ব আৰু এইজোপা হৈছে কলগছ কল লাগিলে আমি আপোনালোকক দেখাম এইজোপা হৈছে নেমু এইয়া ফুলিছে চব ফুলিছে ন বিভু আৰু দেখাই দিম আহা আৰু কি আছে দেখাই দিম আহা এইজোপা বিভু কি আছে এইজোপা আছে জলকীয়া ঠাৰি চাৰিহে আছেগৈ আৰু ভালকৈ কিবা এটা হ'ল জলকীয়া এইয়া এটা কলি মেলিছে এইটো কলি এটা মেলিছে আৰু কলি নাই এটা কলি এইটো এটা কলি
এইটো এটা অকণমানি পোৱালি মাইনা পুলি আৰু এইফালে আছে আমাৰ অকণমানি চালাড খোৱা পালেং চালাড খাবলৈ হৈ যায় আৰু আছে আমাৰ এইফালে মান ধনিয়া এইফালে আছে মান ধনিয়া সেইবিলাক আছে মান ধনিয়া এইটো হৈছে বৰ মানিমুনি এইয়া আমাৰ মান ধনিয়া আমাৰ দেখিছে এইজোপা বহুত আছে এনেকৈ সৰু এইয়া মান ধনিয়া এইকেইটা এইটো কিবা এটা পুলি উঠিছে কি পুলি নাজানো দেই আৰু এইফালে আছে আপোনালোকক দেখাম এইজোপা আছে নেমু গছ এইবোৰ কিবাকিবি সেইজোপা আছে মাটি কঁঠাল এইজোপা হৈছে ডাল কচু এইজোপা ডাল কচু এদিন মই ডাল কচু বনাই দেখাম ৰ'ব জালুক দি মচুৰ দাইলৰ লগত মজা লাগে আৰু এইফালে এটা হৈছে অমিতা পুলি পাৰিজাত নাৰ্চাৰীৰ পৰা আনি ৰুইছে এইটো এটা হৈছে জলকীয়া আৰু আমাৰ কয়লা পোৱালি গঁৰালটো হৈছে এইটো আমাৰ কয়লা পোৱালি থকা গঁৰালটো তাৰপিছত এইটো হৈছে আমাৰ গোহালিটো ইয়াতে আমাৰ গৰুকেইটা বাৰু আপোনালোকক দেখাম এতিয়াতো নাই দিনত এইটো দেউতাই ধুনীয়াকৈ সাৰি থৈছে ধুনীয়া চাফা হৈ আছে চব এতিয়া আমাৰ গোহালিটো আৰু এইজোপা পানী টেংকিত কিমান ধুনীয়া ফুল হৈছে পানী টেংকিতে হৈছে সেইটো মানে উঠাবলৈ বেয়া লাগিলে যে উঠোৱা নাই থাকক এয়া দুপৰীয়াৰ থাল লৈ বহি গ'লোঁ দুপৰীয়া আপোনালোকে সকলোৱে ভাত খালেনে আৰু এতিয়া বাজিছে 1:30 মই ভাত খাব বহিছোঁ আৰু ভাতত মই আপোনালোকক দেখাই দিম ফ্ৰণ্ট কেমেৰা কৰি আজি দেওবৰীয়া বিশেষত আছে হৈছে মাংস হৈছে বাহু মাছ মাটি দাইল চব্জি দালি মাটি দালি সৰু আলুগুটি ভাজি হৈছে সৰিয়হ আৰু জলকীয়া চাটনি এইটো আচাৰ নহৰু আৰু কিবাকিবি মিক্স আচাৰ এইটো হৈছে পেটু ভাজি আৰু আজি আমাৰ দেওবৰীয়া আহাৰ আৰু আপোনালোকে আজি দেওবৰীয়া বিশেষত কি খালে মোক জনাব আৰু মই ঠিক আছে তেতিয়াহ'লে মই ভাতকেইটা খাই লওঁ আৰু আজিলৈ ইমানতে সমাপ্তি কৰিছোঁ ভিডিঅ'টি বাই বাই